হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ মই বগৰী মিঠা আচাৰৰ এটা খুব ধুনীয়া টেষ্টি ৰেচিপি। বগৰী মিঠা আচাৰ খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু মিঠা আচাৰ বনাবলৈ সকলোৱেতো জানেই, তথাপিও মই অকণমান বেলেগ ধৰণে বনাইছিলোঁ। ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ, তেতিয়াহ'লে আহকচোন। তাৰ বাবে এটা কেৰাহী পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াতে মই কেইটামান শুকান জলকীয়া দিছোঁ, লগতে অকল পাঁচফোৰণ দিছোঁ। ইয়াত মই বেলেগ তেনেকুৱা একো মছলা ব্যৱহাৰ নকৰোঁ, অকল পাঁচফোৰণেই দিছোঁ। এইখিনি অকণমান 2-3 মিনিটমান ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মোৰ ভাজা হৈ গৈছে আৰু এখন প্লেটত ধুনীয়াকৈ নমাই ল'লোঁ। আৰু কেৰাহীটো মই আকৌ পাতি দিছোঁ, তাতে অলপমান পানী দিছোঁ। পানী দি ইয়াতে মই বগৰীখিনি দিছোঁ। বগৰীখিনি বহুত শুকান হয় আৰু বহুত টান হৈ আছে, সেইটো কাৰণে ভাবিলোঁ অকণমান কোমলাই লওঁ। সেইটো কাৰণে পানীখিনি গৰম কৰিলোঁ। গৰম কৰি ইয়াতে বগৰীখিনি দিছোঁ আৰু 5 মিনিটমান এইখিনি মই উতল আহিবলৈ ৰাখি দিছোঁ। বগৰীটো টান হৈ থাকিলে ভাল নালাগে আচাৰত, সদায় অকণমান কোমল হ'ব লাগে। এয়া 5 মিনিটমানৰ পাছত দেখাইছোঁ, দেখিছেনে বগৰীখিনি অকণমান কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া এইখিনি মই এটা খৰাহীত ধুনীয়াকৈ টুকি লৈছোঁ। এতিয়া মই আকৌ কেৰাহীটো পাতি দিছোঁ। ইয়াতে মই বাতি এটাৰে অকণমান পানী দিছোঁ, লগতে মিঠৈখিনি দিছোঁ। ইয়াতে মই মিঠৈ আধা কেজি ব্যৱহাৰ কৰিছোঁ, কাৰণ মই অকণমান টেঙা মিঠা টাইপ বনাইছোঁ আচাৰখিনি। যদি আপোনালোকে বেছি মিঠা দিওঁ বুলি ভাবে, তেতিয়াহ'লে আৰু অলপ বেছিকৈ দিব পাৰে, সেইটো নিজৰ ওপৰত কথা। এতিয়া এইখিনি মই পাক আহিবৰ কাৰণে ৰাখি দিছোঁ। মিঠৈখিনি ধুনীয়াকৈ উতল আহি আছে আৰু মই এনেদৰে লৰাই আছোঁ। এয়া মিঠৈখিনিৰ পৰা পাক আহিবলৈ আৰম্ভ কৰিছে। এতিয়া এনেকুৱাতে মই বগৰীখিনি ইয়াতে মই দি দিছোঁ। আৰু মন কৰিছেনে, বগৰীখিনি মই অকণমান ফাটি ফাটি দিছোঁ। এনেদৰে ফাটি ফাটি দিলে বগৰীখিনি খাবলৈ বেছি ভাল লাগে। আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে মই সোৱাদমতে নিমখটো ব্যৱহাৰ কৰিছোঁ। নিমখটো মই একদম কমাই দিছোঁ, কাৰণ বগৰী মই মিঠা আচাৰ বনাইছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ইয়াতে মই পিচি ৰখা পাঁচফোৰণখিনি দিছোঁ। পাঁচফোৰণখিনি মই ভাজি লৈ ধুনীয়াকৈ পটা এখনত গুড়ি কৰি লৈছোঁ। একদম মিহি কৰি পেলোৱা নাই, অকণমান গোটা গুটি হৈয়ে আছে, তেনেকেই দিছোঁ। এনেকৈ দিলে খাবলৈ বেছিয়ে ভাল হয়। আৰু গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া এইখিনি মই কমেও 10-15 মিনিটমান এনেদৰে লৰাই লৰাই ভাজি আছোঁ, জুইটো মিডিয়াম কৰি। এয়া 10-15 মিনিটমানৰ পাছত দেখাইছোঁ, ইয়াতে মই অকণমান মিঠাতেল এড কৰিছোঁ। মিঠাতেলখিনি মই অকণমান গৰমাই লৈছোঁ, একদম বহুত বেছি ব্যৱহাৰ কৰা নাই, অকণমানেই ব্যৱহাৰ কৰিছোঁ। আৰু গোটেইখিনি ভালদৰে ধুনীয়াকৈ মিলাই দিছোঁ। এয়া মোৰ বগৰী আচাৰখিনি ৰেডি হৈ গৈছে। লগতে খাব পৰা এটা ৰেচিপি, আপোনালোকে বনাই লগতেই খাব পাৰিব। খাবলৈ বহুত বেছি ভাল হয় এনেদৰে যদি বনোৱা হয়। এটকীয়া দুটকীয়া পেকেট কিছুমান পায় যে, বৈদ্যনাথ বুলি কয়, তেনেকুৱা নিচিনা লাগে খাবলৈ। ইয়াতে মই বেলেগ তেনেকুৱা একো মছলা ব্যৱহাৰ কৰা নাই, এনেকৈয়ে খাবলৈ ভাল হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব।